জীৱন কোনোবা এজনী আহা নিবিড়ৰ ঘৰত মানে আজি কোনো নাই, মই এতিয়া সিহঁতলৈ আহিছোঁ, সি অকলে অকলে আছে। সেয়া চাওক পাকঘৰত সোমাই পেলাই কিবা এটা কৰি আছে, মোক চাহ বনাবলৈ দিছে, মই চাহ বনাম এতিয়া। চাহ বনাবলৈ মই নাজানো, আজি প্ৰথমবাৰ বনাম বাৰু, কেনেকুৱা লাগে দে নিবি চাহ বনাও। চচ বহাই দিছে, গেছটো অন কৰিছে। সেয়া চাওক পানী বহাইছে, অকণমান দেৰিকৈ উতলিব, তাৰপিছত চাহপাত চেনি দিব, ধুনীয়াকৈ চাহ খাম আমি। ক কিবা এটা। আমি ঘৰত মানুহ থাকিলে আমি মানে পাৰ্টি কৰিম এতিয়া আজিৰ দিনটো। যদি ঘৰত কোনো মানুহ নাথাকে তেন্তে হ'লে ল'ৰা এটাই ছোৱালী এজনীৰ ভিতৰত সোমাই থাকিলে মানুহে কয় বোলে কিবা বেয়া কামত সোমাইছে। আগৰ পৰা তুমি বেয়া পাত তেহে বগা বগা দেখিব। আৰু ল'ৰা দুটা যদি ভিতৰত সোমাই থাকে মানুহে ভাবে কি মদ খাই আছে, কিন্তু আমি মদ খাই থকা নাই, আমি এতিয়া চাহ খাওঁ, বুজিছে? আমি মদ খাবলৈ অহা নাই, আমি চাহ খাবলৈ কাৰণে আহিছোঁ। চাহ বনাই হৈ গ'লে আৰু চাওক, মিঠাই সৈতে খাম এতিয়া চাহ। এতিয়া নিবিৰে খায়ে আছে, ময়ো খাম এতিয়া। কেনেকুৱা বনাইছে মোক বনাব দিছিলে, মই আগে পিছে বনাই পোৱা নাই যে, সেইকাৰণে মোক বনাব নিদিলে, চেনি চাইড নিমখ দিম বুলি। এতিয়া মই বনাম, মই খাম এতিয়া, চৰি। ধুনীয়া আছে দেই, ভাল লাগিছে। চাহ খালোঁ আমি, চাহ খোৱাৰ পিছত এতিয়া কিবা এটা খুৱাব বোলে নিবিয়ে। সেইটো চাওক, মেগী। বেলেগে মদ আনে, চিগাৰেট আনে, গুটকা আনে, আমি মেগী আনিছোঁ। এতিয়া আমি মেগী খাম, সেইটো চাই লওক। আমি গুটকা নাখাওঁ, আমি মেগী খাওঁ। এতিয়া দোকানৰ পৰা আহিছে, পকেটৰ পৰা বস্তুকেইটা উলিয়াই এতিয়া মেগী আনিছে। নাই নাই এইবিলাক গুটকা নহয়, এইটো বেলেগ কিবা এটা বস্তু এটা আনিছে। আমি এতিয়া মেগী আনিছোঁ, আমি গুটকা চুটকা নাখাওঁ, আমি অকল মেগী খাওঁ, মেগী। চাহ খাই হ'ল, এতিয়া মেগী খাওঁ, মেগী বনাব এতিয়া নিবিৰে। সেইটো চাওক, চব কাম জানে ল'ৰাটোৱে। আপোনাৰ ছোৱালী যদি আছে ইয়ালৈ বিয়া দিয়ক, পিছত ৰাখক। চব জানে, চব কাম জানে, কি নাজানে চব জানে। ঘৰ সাৰিব জানে, দেখাইছিলোঁ মই অলপ আগত। এতিয়া মেগী বনাব জানে, চাহ বনাব জানে, চব জানে, হয়নে নিবি? এয়া ইয়াৰ হাতত যাদু আছে, যাদু। ইমান ধুনীয়া ধুনীয়া বস্তু মানে কেনেকৈ বনাই আমি নিজে নাজানো। আৰু আপোনাৰ আমি খানা খালে মাংস তাকে বনাব দিওঁ। এবাৰ চচ দি পেলাই বনাইছিলে তাৰ লগৰ এটাই, সি 2 চৰ মাৰি পেলাই আকৌ কি ধুনীয়াকৈ আমাক বনাই খুৱাইছে, আমি এতিয়ালৈকে পাহৰা নাই। কেতিয়াবা আহিব আপোনালোকে, মই খানা এটা খাম আৰু কেইদিনমানৰ পিছত, 12 তাৰিখ মানে। কোনোবা যদি খাবলৈ আহে তেনেহ'লে খাবলৈ পাৰিব আমাৰ লগত। নিবিৰে বনাব, নিবিৰ কাইক, হয়নে? হয়। এয়া কামত লাগিয়ে আছে, আৰু কামত এলেহুৱা নহয় ল'ৰাটো। নতুনকৈ বিয়া পতা ছোৱালী কইনা 2 দিন কাম কৰিলে কাম নকৰা হৈ যাব, কিন্তু ই নন ষ্টপ কামেই কৰি থাকে, নন ষ্টপ 24 ঘণ্টা। ৰাতি 12টা বজাত উঠি মাকক গৰম পানী বনাই দিয়ে, হয়নে? হয় হয়। কিমান মৰম কৰে, তেনেদৰে ভাবি চাওক আপোনাৰ ছোৱালীজনীক কিমান মৰমত ৰাখিব সি। সেয়া দেহি চব জানে, কোনটো সময়ত নিমখ দিব লাগে, কোনটো সময়ত চেনি দিব লাগে, চব জানে। সি মানে সৰুৰ পৰা এইবিলাক বনোৱাৰ লগতে জড়িত। সি সৰুৰ পৰা এইবিলাক কামতেই বিশেষ মানে তোমাৰ ছোৱালী এইবিলাক ধান্দা নাই তাৰ, খালি এইবিলাকেই। কোনোবা যদি ভাল ছোৱালী আছে উপযুক্ত, তেন্তেহ'লে সি পাতিব বিয়াখন। খালি ছোৱালীজনী কিন্তু কাম কৰিব নোৱাৰিব দেই, কাম কৰিলে সি বেয়া পাব, হয়নে? হয় হয়। কাম কৰিব দিবি জানো তাইক? ময়ে কৰি খুৱাম। ৰাতি ভাত বনাব দিবি জানো? নাই নিদিওঁ, ময়ে কৰিম। ভাত বনাব নিদিয়ে, আৰু আপোনাৰ কাপোৰ কানি ধোৱা এইবিলাক টেনশ্যনেই ল'ব নালাগে, সি কৰিব। আৰু শহুৱেকৰ ঘৰত যদি কিবা কাপোৰ আছে সি কৰিবলৈ লাগিলে ধুই দিব, সেইবিলাক বহুত ঘৰত মানুহ নাথাকিলে আমি কি কৰি থাকোঁ। আজি যদি ঘৰত মানুহ নাথাকা হেঁতেন, বেলেগ ল'ৰা দুটা হোৱাহেঁতেন অতসমূহ ইয়াত চাহৰ
গিলাচ প্লেট নাপালেহেঁতেন ইয়াত পালেহেঁতেন কোৱাৰ্টাৰ পানী চাটনা এইবিলাক কিন্তু আমি সেইবিলাক নাখাওঁ আমি খাওঁ চাহ মেগী সেইবিলাক বুজিছে মেগী হৈ গ'ল পূৰা ধুনীয়া বনাইছে এয়া বাতি পাইছে এইখিনি মেগী কালাৰটো একদম পূৰা ইয়াৰ চোলাটো অতি ধুনীয়া মিলিছে দেই মই সেইটো কাৰণেই এইটো চোলা পিন্ধিছোঁ আজি মেগী খাম ন কালাৰটো মিলিব লাগিব সি মানে চব জানে একদম পূৰা কোনটো সময়ত কি পিন্ধিব লাগিব কোনটো সময়ত কি খুলিব লাগিব চব জানে এতিয়া চাওক মেগীটো আনোতে কেনেকুৱা বগা আছিলে কিন্তু সি গম পায় বনালে হালধীয়া হ'ব বুলি আগতীয়াকৈ পিন্ধি কৰি ৰেডি হালধীয়া চোলা সেয়া থাকোঁতেও আকৌ ৰুকি মাকি খাবলগীয়া হৈছে ল'ৰাটো পৰিপাতি দেই ইয়াত ধুব নালাগে আৰু এনেকৈ থ'ব চাফা হৈয়ে গ'ল পাৰিলে চেলেক এটা মাৰি দিব হৈ যাব কাম চাওক তাত বেছিকৈ পৰিছে নে মোৰ তাত বেছিকৈ পৰিছে দেখাত দুইটাতে সমানে সমানে পৰা নিচিনা লাগিছে জানো কি জুখিবি নে কি দবা পলাত পইচা সমানে সমানে দিছোঁ যেতিয়া সমানে সমানে ভাগ হ'ব লাগিব আমি দবা কলাত জুখিম এতিয়া দবা কলাত জুখি খাম মেগী বৌ দবা কলা তেনেও হেই চালো মেগী হয় জুখ চামুচ দি পৰা অঁতৰাই থওঁ নেকি ৱেটটো বেছি মেগী প্ৰথমবাৰ আমিয়ে খাইছোঁ নেকি চাওক সমান ভাগ হ'ব লাগিব একদম বেছি আছে নেকি এইটোত বেছি আছে এইটোত কম আছে চাম কেনেকুৱা বনাইছে কেনেকুৱা লাগিছে বঢ়িয়া ধুনীয়া লাগিছে মেগীখিনি খাই বৈ ল'লোঁ ধুনীয়া লাগিছে পেট একদম ভৰি গ'ল দুপৰীয়ালৈ ভাত নাখালেও হ'ব 10 টকা এটা দি দিছোঁ তাক বোলো যা বাচনকেইটাকে ধুই লওঁ বনাইছে কোনে নিবিৰে এয়া চাওক তেনেও গাৰ্লফ্ৰেণ্ডে ফোন মাৰি অশান্তি দিয়া নাই নেকি নাই কিয় গাৰ্লফ্ৰেণ্ড আছেনে নাই গাৰ্লফ্ৰেণ্ড আছে ৰিচাৰ্জ নাই গাৰ্লফ্ৰেণ্ডৰ চাওক ল'ৰা মানুহ এজনে গাৰ্লফ্ৰেণ্ড নাথাকিলে মানে থাকিলে আৰু নাথাকিলে সি গাৰ্লফ্ৰেণ্ডত ফোন কৰি থাকিলে কিন্তু একো কাম নকৰে দিনটো খালি বিচনাতে পৰি থাকে এতিয়া গাৰ্লফ্ৰেণ্ডৰ ৰিচাৰ্জ নাই সেইকাৰণে কিমানখিনি কাম কৰিছে চাওক আপোনালোকে নিজে দেখি আছে কিমানখিনি কাম কৰিছে মানে এজনী ছোৱালীয়ে তাক ধ্বংস কৰি পেলালে ল'ৰাটোক তাৰপিছত সিও কামত লাগি আছে গাৰ্লফ্ৰেণ্ডক বাদ দি তেনেকৈ আপোনালোকৰ গাৰ্লফ্ৰেণ্ডকো বাদ দিয়ক আপোনালোকে কামত থওক এৰি দিয়ক আজিকালি ছোৱালী ছিংগল পাবই টান হৈছে আমাৰ নিচিনা মানে ল'ৰাবিলাকে বিচাৰি থাকিবলগীয়া আছে সেইকাৰণে আপোনালোকে বাদ দিয়ক গাৰ্লফ্ৰেণ্ড আৰু সদায় কামত ধৰিব লাগে আজি সেই ল'ৰাটোকে আপোনালোকে চাওক উঠনি পাব ইটোৰ পিছত সিটোৰ পিছত সিটো কাম কৰি আছে গাৰ্লফ্ৰেণ্ডৰ ৰিচাৰ্জ নাই কাৰণে সি এইখিনি কাম কৰিব পাইছে কিন্তু গাৰ্লফ্ৰেণ্ডে ফোন কৰাতে এইখিনি কাম নকৰে আজি ভোকে লঘনে থাকিবলগীয়া হ'ল ওচৰ চুবুৰীয়া মানুহক ভাত দিবলগীয়া হ'ল গাৰ্লফ্ৰেণ্ডৰ ৰিচাৰ্জ নাই কাৰণে আজি এই বোলে পিঁয়াজ কাটিছে এই বোলে দালি বনাইছে এই বোলে বাচনে ধুইছে কিমানখিনি কাম আগবাঢ়িছে চাওক আপোনালোকে ভাবি আৰু সেইকাৰণে গাৰ্লফ্ৰেণ্ডক বাদ দিয়ক আমাৰ নিচিনা ছিংগল ল'ৰাবোৰৰ কাৰণে আগবঢ়াই দিয়ক ধন্যবাদ ভাজি হ'লনে নাই কামত লাগিয়ে আছে ল'ৰা চেলেকি দিওঁহে লাগিছে লৰাই দে এবাৰ পকে গাইছে আমি এতিয়া ভাত খাম কেলা মোবাইলে পৰি থাকিলে বাল
ভাজি ভাত দালি এতিয়া ভাত খাম ভাত খাই ভাতটো কেনেকুৱা লাগিছে কম নিবিৰে বনাইছে সঁচাকৈ ধুনীয়া লাগিছে বহুত ধুনীয়া লাগিছে মাকতকৈও ধুনীয়া বনাইছে সি হয়নে কেনেকুৱা এইটো মুখত লাগিছেনে নাই মজা নিজে বনোৱা মজা আছে মই কিন্তু সঁচাকৈ ভাল পাইছোঁ এতিয়া মই ভাত খাওঁ আজিলৈ বাই বাই আকৌ বেলেগ এটা ভিডিঅ' বনাম ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ